ব্লগটো আৰম্ভ কৰিছোঁ মই লিডুৰ পৰা, লিডু মাৰ্ঘেৰিটা। মই বলক আপোনালোকক দেখুৱাম এতিয়া ইয়াৰ সুন্দৰ দৃশ্যবোৰ। এয়া চাওক গোটেই পাহাৰ। এইবাৰে মই প্ৰথম আহিছোঁ। এয়া চাওক সুন্দৰ লিডুৰ প্ৰাকৃতিক পৰিৱেশ। এয়া ঝৰ্ণা বৈ গৈছে। এয়া আমি সকলোবোৰ এদিন ফুৰিবলৈ গ'লোঁ। ইফালে সিফালে জেগাবোৰ চালোঁ, একেবাৰে পাহাৰৰ ওপৰত উঠিলোঁ। সঁচাকৈ বহুত ভাল লাগিল, বহুতেই ধুনীয়া জেগা। পাহাৰৰ ওপৰত ধুনীয়া ধুনীয়া কহুৱা বন। এয়া আমাৰ আইতাহঁতে মামীহঁতে লৈ আহিছিলে কহুৱা বন। তাত আৰু ফুৰিবলৈ আচলতে জেগা আছিল, ইফালে সিফালে চাবলৈ আৰু বহুত ঠাই আছিল। কিন্তু সেইদিনাখনি বতৰটো ডাৱৰীয়া হোৱাৰ কাৰণে আমি নগ'লোঁ চাবলৈ। সিমানতে ঘূৰি আহিলোঁ ঘৰলৈ। হাই আমাৰ ছোৱালী, হাই কৈ দিয়া, আকৌ কৈ দিয়া হাই। হাই। আমি গৈছিলোঁ লিডুলৈ, যিহেতু আমাৰ মামা ছোৱালীজনী আঙুঠি পিন্ধোৱা উপলক্ষে। তাতে আগদিনাখনি বা দুজনীয়ে মেহেন্দি আঁকি আছিল, তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আঙুঠি পিন্ধোৱা দিনাখন ভিডিঅ' কৰিবলৈ নহ'লে, তাতে তাৰ মানুহখিনি যেতিয়া আহিছিল তাৰে ৰভাৰ তলত মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, তাকে দেখাইছোঁ। আৰু বাকী কেইকপি মই ফটো দিছোঁ, চাব সকলোৱে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই নতুনকৈ আহিছোঁ ইউটিউবত। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব।